কি ভুলকে কোৱা ট্ৰেন্ডিং চলি আছে ও টিপছ ট্ৰেন্ডিংটো কথা কৈছো কি টিপছ ট্ৰেন্ডিং মোবাইল কলাৰ টিউনৰ আগত আজিকালি যে ভাষাৰ স্বাৰ্থটো হয় সেইটো কথা কৈছে টেলিকম ডিপাৰ্টমেণ্টে এইটো বেয়া কাম কৰিছে দেই বেয়া কাম মানে ধিক্কাৰ দিব লাগে এইবিলাকক কি কা ধিক্কাৰ মানে খেপাত ধেনুতে লগাই মাৰে নে এ ৰবাহে তুমি বুজি নোপোৱা স্যাৰ এইবিলাক কি ভাষাৰ অপব্যৱহাৰ কৰিছে বাৰু চাওকচোন মুঠতে প্ৰব্লেমটো কি হৈছে জানে ছাৰ এই অসমীয়া নজনা অনা অসমীয়াবিলাকৰ দ্বাৰা যে ডাবিংটো দিছে যে সেইটো কাৰণে প্ৰব্লেমটো হৈছে এতিয়া মোকে ধৰক ইংলিছ বা হিন্দীটো যদি ডাবিং দিবলৈ কৈ দিয়ে মোৰ প্ৰব্লেম নাই কিন্তু তামিল তেলেগু দিলে মোৰো দিগদাৰ হ'ব দিয়কচোন ন ইয়াই হয় দেই আমাৰ অসমীয়া শিল্পী নায়ে যেনিবা সেইবোৰ কৰিবলৈ ভাষাটোক একদম ধ্বংস কৰি দিছে ছাৰ আৰু সেইবোৰকে শুনি শুনি আমাৰ ইহঁতকেইটাই ট্ৰেণ্ড লৈছে আই কবিনে আজি পাই নেকে কম আই ঐ বুলি মনলৈও নানো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে কিন্তু এই ইহঁতে ডাবিং দি গোটেই ভাষাটোৰ মৰ্যাদা হানি কৰিছে ছাৰ আৰু এটা কথা দেই এই এআই নেকি কিবা এটা ওলাইছে নহয় সেইটো দিও হ'ব পাৰে কিন্তু সেইটো হ'লেনো কিয় হ'ব ছাৰ আমাৰ অসমীয়া মানুহ নাই নেকি ডাবিং দিবলৈ আমি একেলগে ইয়াত গৰিহণা দিব লাগে নহয়নো কি আমাৰ ভাষাটোক এনেকে অপমান কৰিবলৈ দিব নোৱাৰো নহয় জয় আই অসম অ কিবা ভুল হৈছে নেকি ঠিকে আছে জয় অসম জয় আই অসম ബയോഡേറ്റ ഫോട്ടോ കണ്ട് എനിക്ക് ആരും ഇഷ്ടമായില്ല അതുകൊണ്ടാണ് ഞാൻ മലയാളിഷാദി.comൽ പ്രൊഫൈൽ ക്രിയേറ്റ് ചെയ്തത് ഇതിൽ ഷാദി ലൈവിലൂടെ നമുക്ക് ബാക്ക് ടു ബാക്ക് কিবা ভুল হৈছে নেকি ঠিকে আছে জয় অসম জয় আই অসম